हेलो एवरीवन आशा करूँ आपनालोक निश्चय भाले आछे। আজি मैं आपनालोकলৈ লৈ আহিছোঁ মাটিমাহ দালি আৰু বইলাৰ মাংসৰ ৰেচিপি। বলকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া মই মাটিমাহ কেইটামান তিয়াই লৈছোঁ আৰু কোমল হ'বৰ বাবে 2 ঘণ্টামানৰ বাবে ৰাখি দিছোঁ। এয়া 2 ঘণ্টাৰ পাছত মোৰ মাটিমাহ দালিখিনি দিবৰ বাবে খাৰ অকণমান প্ৰস্তুত কৰি লৈছোঁ। এয়া ভীমকলৰ শুকান বাকলি হয়। যেহেতু আমাক জুই নাই সেইবাবে গেছতে অলপ পুৰি লৈছোঁ আৰু অলপ সময় অলপ পানীত জুবিয়াই ৰাখিছোঁ। আৰু এফালে মোৰ মাটিমাহখিনিও ধুনীয়াকৈ ধুই ল'লোঁ আৰু তিয়াই থোৱা কলৰ বাকলিখিনি চেকনিয়ে চেকি লৈছোঁ। এয়া মই বজাৰৰ পৰা মাংস অলপো লৈ আহিলোঁ আৰু ভালকৈ ধুই মেলি লগতে আলু কেইটামানো বাকলি উচাই ভালকৈ ধুই মেলি কাটি মেলি ৰেডি কৰি ল'লোঁ। আৰু আনফালে মই ৰেডি কৰি থোৱা মাটিমাহখিনিও কুকাৰ এটাত দি দিছোঁ আৰু লগতে কলখাৰখিনি আৰু আলু দুডোখৰমানো দি গেছৰ ওপৰত কুকাৰটো ৰাখি দিছোঁ আৰু 10-12টামান হুইচেল দিয়ালৈকে গেছৰ ওপৰত দি দিছোঁ। যিহেতু মাটিমাহ দালি হয় সেইকাৰণে হুইচেলটো বেছি দিব লাগে। আৰু কুকাৰটো চাওকচোন ইমান লেতেৰা হৈ গ'ল। মাটিমাহ দালি বনালৈ এনেকুৱাই হয় কুকাৰটো। খাৰ দিলে দালিখিনি খাবলৈ বহুত সোৱাদ হয় আৰু পিছল হয়। আৰু এইফালে মোৰ মাংস চব্জিখিনি বনাবৰ বাবে সামগ্ৰীবোৰ ৰেডি কৰি লৈছোঁ। এতিয়া মই আদা নহৰুখিনি শিলপতা এখনত ভালকৈ থেতেলিয়াই লৈছোঁ আৰু এইফালে মোৰ চব্জি বনোৱা কেৰাহীখনো গৰম হৈ গৈছে। এতিয়া ইয়াত মিঠাতেল অলপ ঢালি দিছোঁ। এয়া মোৰ তেলখিনিও গৰম হৈ গৈছে। এতিয়া ইয়াত কাটি লোৱা পিঁয়াজ কেইডোখৰমান আৰু কাটি লোৱা জলকীয়া কেইডোখৰমান আৰু থেতেলিয়াই লোৱা আদা নহৰুখিনি ইয়াতে দি দিছোঁ। এতিয়া অলপ লৰাই ইয়াতে মছলা পাতিসমূহ দি দিছোঁ আৰু লগতে হালধি অলপো দি অলপ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। এয়া মোৰ সকলো বস্তুখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া ইয়াত মাংসখিনি দি দিছোঁ আৰু অলপ লৰাই ঢাকন মাৰি ৰাখি দিম। এয়া মোৰ মাংসখিনিও সিজি গৈছে। এতিয়া ইয়াত কাটি লোৱা আলুখিনি দি দিম আৰু অলপ লৰাই ঢাকন মাৰি আলুখিনি সিজিবৰ বাবে ৰাখি দিম। এয়া মোৰ আলুখিনিও সিজি গৈছে। এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ অলপ দি দিম আৰু অলপ লৰাই নিমখখিনি সোমাবৰ বাবে ঢাকন মাৰি ৰাখি দিম। এয়া মোৰ মাংস চব্জিখিনি সিজি গৈছে। এতিয়া ইয়াতে বইল কৰি লোৱা মাটিমাহ দালিখিনি ঢালি দিছোঁ আৰু অলপ লৰাই চব্জিখিনি উতলিবৰ বাবে ঢাকন মাৰি ৰাখি দিম। এয়া মোৰ চব্জিখিনিও উতলি গৈছে। দেখিবলৈ ইমান ধুনীয়া হৈছে চাওকচোন। খাবলৈও বহুত সোৱাদ হৈছিলে। এতিয়া ইয়াতে কাটি লোৱা মান ধনিয়া কেইডোখৰমানো দি দিছোঁ আৰু অলপ লৰাই গেছটো অফ কৰি দিম। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।